हेलो गाइस वेलकम टू माय यूट्यूब चैनल आसाम एयर ब्लॉग्स। तो आज माने आमी खूब धुनिया एटा प्लेसत गई आसो माने ठाईतो अलप रिक्स आछे तथापि माने गई आसो। सो जिসকলে मोर चैनलत नतुनके आइसे प्लिज चैनलটো सबस्क्राइब কৰি দিব आसाम एयर ब्लॉग्स। सो ब्लॉग आज देरी नकरो ब्लॉग आज भिडिओটো मैं आरम्भ करूँ। तो फाइनली आज आमी गई आसो बाघबर पहारत। सो आमार माने कि बरपेटा डिस्ट्रिक्टर भितरते मात्र एटाई पहार आछे आरो हेटुए हल बाघबर पहार। सो आज अलप भाबिलो जे माने अलप बाघबर पहाৰৰ পৰা অলপ ফুৰি আহো। তাতে মানে খুব ধুনীয়া ভিউ পয়েন্ট আছে। পাহাৰৰ দক্ষিণ পিনে আছে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰ পিনে আছে বাঘবৰ বজাৰ, মন্দিয়া বজাৰ আৰু ছত্ৰকোনাৰা। সো ভাবিলো অলপ ফুৰি আহো আৰু ভিউ পয়েন্টটো অলপ চাই আহো আৰু আপোনালোককো দেখাই আহো। সো আপোনালোকে চাওক কিমান ধুনীয়া একেবাৰে নতুন ৰাস্তা নতুনকৈ ৰিপেয়াৰিং কৰিছে। সো অলপো জাম নাই আৰু বাঘবৰ পাহাৰৰ লগত খুব ধুনীয়া এটা হিষ্টৰী জড়িত হৈ আছে। সো কি হিষ্টৰী জড়িত হৈ আছে এইটো জানিবলৈ ভিডিঅ'টো গোটেইখিনি চাই থাকক, স্কিপ নকৰিব। আৰু মানে অসম পুলিচৰ মোৰ এটা ইণ্টাৰভিউ আছে, ইণ্টাৰভিউটো হোৱাৰ পিছতে আমি বাহিৰত যাম। আপোনালোকে চাই থাকক কেনেকুৱা ডেঞ্জাৰ দলঙেদি যাই আছো। আপোনালোকে চাওক 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 পৰি গ'লে চেচ চাওক চাওক চাওক। তো গাইজ ফাইনেলি আহি মানে বাঘবৰ পাহাৰ পাইছোঁহে। চাওকেই সেইটোৱে হ'ল বাঘবৰ পাহাৰ। এইটোৱে মানে এতিয়া আমি একেবাৰে ওপৰত উঠিম। ওপৰত উঠি আপোনালোকক ভিউটো দেখাই দিম। ওপৰৰ পৰা মানে ব্ৰহ্মপুত্ৰ নদী আছে, যিটো নদীৰ খুব ধুনীয়া এটা ভিউ আছে। গতিকে আপোনালোকক দেখাই দিম, আপোনালোকে গোটেইখিনি চাই থাকিব। বাঘবৰ পাহাৰত 2 কিলোমিটাৰ মান উঠিলোঁ আৰু 5 কিলোমিটাৰ মান উঠিব লাগিব। বহুত ভাগৰ লাগি গৈছে, বহুত কষ্ট হৈ আছোঁ। কিয়নো বহুত ওখ, বহুত দৌৰি দৌৰি উঠি আছোঁ, জোচত উঠি আছোঁ। কিয়নো জোচটো মেইন, জোচটোতো থাকিব লাগিব না। জোচটো নাথাকিলে কেনেকৈ যাম। চ' চাওক আপোনালোকে কেনে এটা প্লেচত আহিছোঁ। চাওক আপোনালোকে কিমান হিলে হিল। চ' আপোনালোকক আৰু ওপৰত লৈ যাম, আপোনালোকে চাই থাকিব। আপোনালোকক চেম এনজয় দিম, টেনশ্যন কৰিব নালাগে। ওপৰত কি কি আছে আপোনালোকক গোটেইখিনি দেখাম, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আৰু এইটো পাহাৰৰ লগত খুব ধুনীয়া এটা হিষ্টৰী জড়িত হৈ আছে, সেইটো আপোনালোকক কমাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই আপোনালোকক 360 দেখাই আছোঁ, আপোনালোকে এটা 360 চাওক। চ' এতিয়া মানে আৰু ওপৰত উঠি আছোঁ। মই আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ, আপোনালোকে চাই থাকক। 3 কিলোমিটাৰ আহিলোঁ। বহুত ৰ'দ দিছে, সেইকাৰণে হয়তো আপোনালোকে পিকচাৰ কোৱালিটি সিমান এটা নাপাব। চাওক কেনেকুৱা ৰাস্তা, চাওক একেবাৰে জংঘলৰ মাজত হ'বলগীয়া হৈ গৈছে। কিয়নো ইয়াতে মানে ওপৰত বেছি মানুহ চানুহ মানে কেইদিন ধৰি মানে অহা নাই, সেইকাৰণে ৰাস্তাটো সিমান এটা চাফ চিকুণ নহয়। চাওক কেনেকুৱা জংঘলৰ মাজেদি যাই আছোঁ। ইয়াতেতো মানে সাপ চাপ আছে নেকি, অলপ ভয়ো লাগি আছে। আৰু শুনা পাইছোঁ যে ইয়াতে বোলে বাঘো আছে, সেইকাৰণে অলপ বেছিকৈ ভয় লাগি আছে। তথাপি যিহেতু মানে আহিছোঁ এটা আশা কৰি আপোনালোকক ভিউটো দেখুৱাই দিম, সেইকাৰণে মানে যিমান কষ্ট হ'লেও যাবই লাগিব। চাওক কেনেকুৱা কি গছ, কাপোৰ চাপোৰ আজি একেবাৰে চেচ নষ্ট হৈ গৈছে। চাওক কেনেকুৱা কষ্ট কৰি যাই আছোঁ। আপোনালোকে চাওক 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 কিমান জংঘল 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 জংঘল। একেবাৰে সেই দেখা পাইছে, একেবাৰে ওপৰত যাম, আপোনালোকে গোটেইখিনি চাই থাকক। কিমান ধুনীয়া ওপৰৰ পৰা আপোনালোকে ভিউটো চালে গম পাব। গোটেইখিনি চাব পাৰি আমি, ব্ৰহ্মপুত্ৰ নদী, তাৰপিছত একেবাৰে বাঘবৰ বজাৰ, ছত্ৰকোনাৰা চব চাব পাৰি। আপোনালোকে চাই থাকক। এতিয়া আমি আৰু কষ্ট কৰি কৰি উঠি আছোঁ। চাওক কেনেকুৱা ৰাস্তাইদি যাই আছোঁ। আগৰ পৰা এটাই মানে খুব ধুনীয়াকৈ চাফা কৰি দি আছে। আপোনালোকে চাওক বহুত কষ্ট কৰি আছে, কিয়নো আমি একেবাৰে ওপৰত যাম। আৰু তাৰো এটা খুব ধুনীয়া চেনেল আছে, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব। আপোনালোকে প্লিজ সকলোৱে এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। খুব ধুনীয়া ধুনীয়া ব্লগ বনাই আপোনালোকে চাব পাৰিব। চাওক কেনেকুৱা ৰাস্তাইদি যাই আছোঁ। চাওক আজিতো কাপোৰ চাপোৰ একেবাৰে চেচ। চাওক কেনেহেন ৰাস্তা দি যাই আছোঁ, কেমেৰাটো আনিবই পৰা নাই। চাওক 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 ইমান জংঘলৰ মাজেদি যাই আছোঁ। আমি ইমান কষ্ট কৰি কৰি আহিলোঁ, কিন্তু ছাগলৰ পোৱালিটো কেনেকৈ আহিলা, কিমান দূৰ, ইমান কষ্ট কৰি ইমান ওপৰত কেনেকৈ আহিছে বা গম নাপাওঁ। ভাই কেনে আহিছা ক'ত গ'লি চাওক সেইফালে এটা আছে,
চাওক সেইটো এটা চাওক এইটো এটা ছাগল কেনেকৈ আহিছে চাওক আপোনালোকে কেনেকুৱা কৰি দুটা শিলৰ মাজত থিয় হৈ আছে চাওক আপোনালোকে এইটো এটা শিল চাওক কেনেকুৱা কৰি দুটা শিলৰ মাজত থিয় হৈ আছে ভয় চাই পোৱা নাপায় নেকি আমি ইমান ভয় পাই আছোঁ কাৰণ তলৰ পৰা দুটা দাদাই আমাক কৈ দিছে খুব ধুনীয়াকৈ কৈ দিছে যে ওপৰত বাঘ চাক আছে অলপ সাৱধানত যাব সেইকাৰণে মানে অলপ ভয় চয় লাগি আছে তথাপি আহিলোঁ আপোনালোকক চাওক কিমান ধুনীয়া এটা প্লেচত আহিছোঁ মই আপোনালোকক ভাষাত কৈ শেষ কৰিব নোৱাৰোঁ চাই থাকক এতিয়া আমি দৌৰি একেবাৰে ওপৰত যাই আছোঁ আপোনালোকে চাই থাকক তো ফাইনালি আৰু 1 কিলোমিটাৰ আছে ওপৰত যাবলগীয়া আৰু 1 কিলোমিটাৰ যামেই আমি যিহেতু আহিছোঁ যিমান কষ্ট হ'লেও আমি যাম বহুত ভাগৰ লাগি গৈছে তথাপি আমি যামেই ওপৰত আপোনালোকে চাই থাকক কেনেকুৱা এটা ৰাস্তাইদি আমি যাই আছোঁ চাওক ইয়াৰ পৰা যদি ভৰিখন অলপ পিছলি যায় তেনেহ'লে একেবাৰে চেছ বৰবাদ হৈ যাম কিয়নো একেবাৰে 7-8 কিলোমিটাৰমান তলত একেবাৰে পৰি যাম তাতে পৰিলে আপোনালোকে জানেই লগে ডেট তো ফাইনালি আহি একেবাৰে বাঘবৰ পাহাৰত একেবাৰে ওপৰত উঠিছোঁ চাওক আপোনালোকে ওপৰৰ পৰা ভিউটো কিমান ধুনীয়া মই যেতিয়া আপোনালোকক ভেক কেমেৰা দি দেখুৱাম তেতিয়া আপোনালোকৰ মূৰটো নষ্ট হৈ যাব কাৰণ ইমান ধুনীয়া এটা ভিউ চাওক আপোনালোকে চাওক ইপিনে আছে নদী চাওক আপোনালোকে একেবাৰে ওপৰত আছোঁ ইয়াতে মানে গছ গছনি একো নাই সেইকাৰণে বহুত ৰ'দ দিছে চাওক আপোনালোকে মই আপোনালোকক ভেক কেমেৰা দি দেখাই আছোঁ চাওক কিমান সুন্দৰ কিমান ধুনীয়া এটা প্লেচ এইটোৱে হ'ল ব্ৰহ্মপুত্ৰ নদী চাওক আপোনালোকে আৰু ইপিনে চাব পাৰে গোটেই বাঘবৰ চত্ৰকোনাৰা মন্দিয়া বৰপেটা চব সিফালে আছে কলগাছিয়া চাওক ইপিনে চাওক কিমান ধুনীয়া এটা প্লেচ আপোনালোকে চাওক চিনাৰীটো চাওক কিমান ধুনীয়া এটা ভিউ আপোনালোকে চাওক সেই যিটো ৰাস্তা দেখা পাইছে সেইটো ৰাস্তা যে দেখা পাইছে আপোনালোকে সেইটো ৰাস্তা দিও আমি যাম আপোনালোকে চাওক আৰু ইপিনে চাওক মোৰ লগৰটোৱে ঘৰত ফোন কৰি ভিডিঅ' কলত দেখাই দি আছে যে চাওক আমি কিমান ধুনীয়া এটা প্লেচত আহিছোঁ চাওক আপোনালোকে ভিউটো চাওক একেবাৰে ড্ৰোন শ্বটৰ নিচিনা লাগি আছেনে বাৰু কিন্তু ড্ৰোন শ্বট নাই দিয়ক এইটো একেবাৰে পাহাৰৰ ওপৰৰ পৰা মই বেক কেমেৰা দি দেখাই আছোঁ কিমান সুন্দৰ এটা প্লেচ আপোনালোকে চাওক আৰু আপোনালোকক মই বাৰে কৈ আহিছোঁ যে এইটো পাহাৰৰ লগত খুব ভয়ানক এটা হিষ্টৰী জড়িত হৈ আছে কি হিষ্টৰী জড়িত হৈ আছে সেইটো মই আপোনালোকক এতিয়া ক'ম আপোনালোকে চাই থাকিব মানে কি এইটো পাহাৰত একেবাৰে ওপৰৰ পৰা মানে খুব ধুনীয়াকৈ এটা শ্বুটিং কৰিবলৈ এজন ল'ৰা আহিছিল দুটা ল'ৰা আহিছিল এটা ল'ৰাৰ নাম আছিল চাহিল তেওঁ কি কৰিছিল মানে শ্বুটিং কৰি থাকোঁতে কিবা ফটোগ্ৰাফী কৰি আছিল নেকি কিবা ফটো মাৰি আছিল এইটো পাহাৰৰ পৰা অলপ ভৰিখন অলপ পিছলি গৈছিল তাৰ পৰা সি লগে তেখেতৰ ইয়াতে মৃত্যু হৈছিল আপোনালোকে চাওক কিমান ধুনীয়া এটা প্লেচ আপোনালোকক দেখালোঁ কিমান ধুনীয়া এটা প্লেচ অলপ ৰিক্সো আছে যিহেতু মানে বহুত আগতে মানে এজন মানুহৰ এইটো পাহাৰৰ পৰা পৰি মৃত্যু হৈছে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আপোনালোকক চাওক কিমান ধুনীয়া এটা ভিউ চাওক পৰা জঁপিয়াই দিলে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজত যাই পৰিম যেন অনুভৱ হৈ আছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আছাম এয়াৰ ব্লগছ ধন্যবাদ জয় আই অসম।